নমস্কাৰ পোনপ্ৰথমে সকলোকে হেপী হোলি। আজি হৈছে হোলি আৰু হোলিৰ উপলক্ষে আমাৰ ইয়াত গীতা আশ্ৰমত ভাগৱত শোভাযাত্ৰা আছে। তালৈ যাব ওলাইছোঁ। লুকটো দেখিছে নাই কেনেকুৱা লাগিছে? তো বলক আপোনালোকক ধুনীয়াকৈ দেখাম আৰু আজিৰ দিনটোত কেনেকুৱা এনজয় কৰোঁ আপোনালোকে উপভোগ কৰিব মোৰ ভিডিঅ'ৰ জৰিয়তে। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। তেনে নমস্কাৰ সকলোকে, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বিগ হাট ব্লগ। বলক আজি ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ। ফাইনেলি ভাগৱতৰ ওচৰত পাই গ'লোঁ। আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ। চাই থাকক, এয়া মোৰ আগফালে ভাগৱত আছে, আপোনালোকক দেখাইছোঁ। চাই আমাৰ দেৱেন্দ্ৰ দা কেনেকুৱা লাগিছে? একদম পুৰা বঢ়িয়া বঢ়িয়া। হেপী হোলি, হেপী হোলি, হেপী হোলি জিন্তু দা। কেনেকুৱা লাগিছে? ভাল লাগিছে। হৰি ৰাম হৰি হৰি ভাগৱত শোভাযাত্ৰা চলি আছে। আমাৰ নিকু দেখিছে নাই, সেউজীয়া হৈ গৈছে নিকু আৰু মই গুলপীয়া। কেনেকুৱা লাগিছে? হালধীয়া হ'ব অকণমান পাছত নিকু বোলে। হৰি ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম। শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৱে আনন্দ আমাৰ প্ৰাজিত ভাই নাহো বুলি ক'লে হেপী হোলি, নাহো বুলি কৈ আহি গ'ল। হেপী হোলি, হেপী হোলি ভাই। কেনেকুৱা লাগিছে ভাই? চুলি তুলি কাটি একদম পুৰাটো চিকনা হৈ আছে। কামাণ্ডো পাব আৰু চাকৰি পাব আৰু পুলিচৰ ভাই।
এইটোৱে গীটাৰ আশ্ৰমটো অথনি ভাগৱত ইয়াৰ পৰা ওলাইছিলে মই অহা পলম হ'ল কাৰণে ইয়াত ওলোৱা দেখাব নোৱাৰিলোঁ এতিয়া ভাগৱত ইয়াত সোমোৱাব আকৌ তাৰপিছত প্ৰসাদ দিব আজি বহুত এনজয় কৰিলোঁ বহুত ভাল লাগিলে আৰু মুখৰ ৰূপ দুইটাই দেখিছে নাই চিনিয়ে নোপোৱা হৈ গৈছে গুলপীয়া সেউজীয়া হৈ গ'ল এনেকৈ আমাৰ ইয়াত এনেকৈ হোলী উদযাপন কৰা হয় আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো তো আজিলৈ এৰিলোঁ বাই বাই